লংডিং আহি আছোঁ। আমি এতিয়া সাপেখাতি অভাৰব্ৰিজত গৈ আছোঁ। কানুবাৰী অলপ পাছতে পাম। লংডিং ফুৰিবলৈ বুলি আহি আছোঁ। আহি আছোঁ কানুবাৰী পাওঁ হৈছে। কানুবাৰীত এতিয়া পাছ বনাব লাগিব। কানুবাৰী পাই গ'লোহি ফাইনেলি। ইয়াত পাছ বনালোঁ 6জন মানুহৰ, এজন মানুহৰ 50 টকাকৈ। আৰু ইয়াত বোলে হৰ্ণ বজাব নেকি, এই গেটত হৰ্ণ বজোৱাৰ কাৰণে ৰখাইছে। হৰ্ণ বজালে 500 টকা জৰিব। এতিয়া পাছটো হৈ গ'ল। গৈ আছোঁ ভিতৰত লংডিং। ইয়াত পাছটো বোলে বনাবই লাগে, পাছ নবনালে বহুত দিগদাৰ। ভিতৰত কিবা যদি প্ৰব্লেম হৈ যায় তেতিয়াহ'লে পাছটো নহ'লে বোলে বহুত দিগদাৰ। এই পাছটো বনাই ল'লোঁ, বিন্দাছ গৈ আছোঁ। কানুবাৰী টাউন পালোহি। কানুবাৰী পাৰ হৈ যাম এতিয়া। সোমালোঁ, আহি আছোঁ পাহাৰৰ মাজে মাজে। কি সুন্দৰ পৰিৱেশ, মজা। এইফালে সিফালে চবফালে পাহাৰ। মজা লাগিছে ন হেৰি যোৱাতকৈ, ড্ৰয়িং যোৱাতকৈ। পানী আহি আছিল আপোনাৰ। I don't know. সম্পূৰ্ণ পৰা দেখিছে আৰু লাহেকৈ অলপ আগৰ পৰা দেখিম। ইয়াত পানী ইয়াত কিয় লাগে নি আৰু ন আছ ন? মজা লাগিছে ন আহি? বঢ়িয়া 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 বঢ়িয়া। ইয়াৰ পৰা দেখিবি ৰাস্তা, এইফালে পাহাৰ, আহি আছো। চব ভিউ পইণ্ট কি ধুনীয়া, কি সুন্দৰ। অ' মাই গড। তললৈ চব লংডিং পাবলৈ আৰু বেছি সময় নাই। আহি আছোঁ পাহাৰৰ একুৰা মাজেৰে ওপৰলৈ উঠি
লংডিঙলৈ যোৱা ৰাস্তাত প্ৰথমটো জুৰি চব ইয়াত মানিব লাগিব ৰাস্তা ভাল ৰাস্তা যথেষ্ট ধুনীয়া খালি একা বেকা বেছি চাই সাৱধানে যাবলগীয়া হয় কি শ্বিলঙতকৈ কোনোবলৈ কম শ্বিলঙত খালি আৰু ঠাণ্ডা ইয়াত অলপ পাৰ্থক্যটো সিমানখিনি বাকী ৰাস্তা চাবলগীয়া অলপ আহোঁতে ৰাস্তাটো বেছি চব এইবিলাক পাহাৰত ডাঙৰ লাগি আছে ফাইনেলি পাই গ'লো সি লংডিং সঁচাকৈ ফুৰিছোঁ বুলি মজা ইমান মজা মজা এইফালে চব এই মজা আকাশৰ পৰা যেন পানী নামি আহিছে কিনা ওপৰত গৈ চেলফি মেমে গাড়ী মজা 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 কেনেকুৱা লাগে স্বপ্ন দেখি মজা ওই আকাশৰ পৰা পানীটো পৰিছে মাই গড মজা আকাশৰ পৰা নামি অহা এটা পানী খেলা মাই গড যেন আকাশৰ পৰা ডাইৰেক্ট নামি আহিছে ডাৱৰ পানী চব মাটি মজা Oh my god. Oh yeah. Too much. Itu kalau udah belok di sana, itu pahala oleh nanti dia mau lagi.